জনাইছোঁ মই সকলোকে মোৰ থালিখনলৈ। আহক আজি থালিখন আৰম্ভ কৰোঁ। এতিয়া আগত লৈ আছোঁ যিহেতু খোৱা ষ্টাৰ্ট কৰি দিওঁ দে। কৃষ্ণ ৰ'ব মোৰচোন থালিখনত কি আছে ক'ব পাহৰিয়ে থাকিলোঁ। থালিখনত আছিলে দাইল, আলু ভাজি, কেঁচা তিঁয়হৰ চাটনি, পিঁয়াজ, জলকীয়া, লগতে আছিলে পটল ভাজি, আৰু এয়া প্লেটত যি দেখিছে সেয়া আছিলে তিঁয়হৰ খাৰ আৰু পাপৰ লৈছোঁ। এয়াই আজি মোৰ থালিখনত আছিলে, আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। আকৌ ক'ব পাহৰিয়ে থাকিলোঁ, তিঁয়হ পিছে মাছ নাছিলে দেই, অকল শুনা তিঁয়হৰে খাৰ বনাইছিলোঁ। ভাবিব পাৰে সেই তাত চাগে মাছ আছিলে, চাগে মাছ ব্যৱহাৰ কৰা নাই। এইখনো নিৰামিষ থালিয়ে আছিলে।
আৰু আজি থালি শেষ হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ বাই বাই। জনাইছোঁ মই